এনেকুৱা কেণ্ডিডেট লৈ পেলাই আলোচনা হোৱা নাই। আজি BPF দলৰ প্ৰথম পৰ্যায়ত আমি PMB হিচাপে আলোচনা কৰিছোঁ। PMB শেষ হোৱাৰ পিছত আকৌ আমি চেণ্ট্ৰেল ৱৰ্কিং কমিটি CWC মিটিং আমি কৰিলোঁ। ইয়াত আমাৰ বিশেষ কৰি বেলেগ নহয়, বহুত দিনৰ পিছত যিহেতু আমি এই CWC বা PMB মিটিংটো আমি কৰিব পাৰিছোঁ। তো যেহেতু 10 ফেব্ৰুৱাৰীটো ওচৰত আহি আছে, 10 ফেব্ৰুৱাৰীটো আমি BPF দল হিচাপে বা গভৰ্ণমেণ্ট হিচাপে কেনেকৈ অবজাৰ্ভ কৰিম সেইবিলাক কথা আমি আলোচনা কৰিছে। আৰু এই 10 ফেব্ৰুৱাৰীত আমাৰ ইলেকশ্যনৰ সময়ত আমি ৰাইজক কি প্ৰতিশ্ৰুতি দিছিল সেইবিলাক কথাটো আমি কেনেকৈ ইমপ্লিমেণ্ট কৰিম। তাৰমানে যিহেতু আমাৰ কথা দিয়া আছে 5টা গেৰেণ্টিৰ কথা, সেইটো আমি 10 ফেব্ৰুৱাৰীত ফৰ্মেলি আমি এই চেক বিতৰণ কৰিব। সেইটো আমি আজি দলত আমি ফাইনেল কৰিলোঁ। সব ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ আৰু সাব ডিভিজন হেডকোৱাৰ্টাৰক সেইটো অবজাৰ্ভ কৰিব। আৰু কিছু এক্টিভিটি গেমছত বা এডুকেশ্যনত কিছু এক্টিভিটি ৰাখি এই 10 ফেব্ৰুৱাৰীটো অবজাৰ্ভ কৰা হ'ব। আৰু যিহেতু 10 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী এনেকুৱা এক্সাম আৰম্ভ হ'ব বুলি আমি গম পাওঁ। তো সেইকাৰণে আমি আমাৰ দলৰ কৰ্মীসকলক আমি জনাইছোঁ যে সেইবিলাক এক্টিভিটিটো য'ত মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডাৰী এক্সাম হ'ব ইয়াৰ আশে পাশে এইখিনি এক্টিভিটিটো কৰিব নালাগে, অলপ ছাইডত কৰিব লাগিব। ছাইডত মানে স্কুল কলেজৰ ওচৰত সেইটো কৰিব নালাগে, যাতে ছাত্ৰ ছাত্ৰীসকলে একো ডিষ্টাৰ্ব নাপায় এনেকুৱা দূৰত বনাবৰ কাৰণে আমি নিৰ্দেশ দিয়া হৈছে। তো 10 ফেব্ৰুৱাৰীত আৰু আমি 18 জানুৱাৰীত যিটো বাগৰুম্বা ডেন্স কৰা আমাৰ ডেন্সাৰসকলক আমি এটা মানে ভাল এটা মানে কি বুলি কয় প্ৰেজেণ্টেশ্যন আমি দিব বিচাৰিছোঁ। কিন্তু কিছুমানে এক্সামৰ কাৰণে আহিব নোৱাৰিব, যিসকলে এক্সাম নাই ইহঁতৰ কাৰণে আমি এটা ফেলিচিটেশ্যন প্ৰগ্ৰাম লৈছে এনেকুৱা। আৰু 10 ফেব্ৰুৱাৰী সেইখিনি 4টামান এক্টিভিটি ৰাখি পেলাই অবজাৰ্ভ কৰিম। এনেকুৱা কেণ্ডিডেট লৈ পেলাই আলোচনা হোৱা